हेलो गाइस, मैं डिम्पल तपे और बैक टू अगेन माय न्यू वीडियो। आज मैं बहुत एक्साइटेड हो आছো कारण আমি মোৰ 90 সাবস্ক্রাইবার হল আপোনালোকৰ আশীৰ্বাদত। আজি মানে কিবা এটা কৰিম বুলি ভাবিছো 90 সাবস্ক্রাইবার মানে আজি কেক এটা কাটিম বুলি ভাবিছো, সেইকাৰণে সবৰ আশীৰ্বাদ আৰু যাতে আগলৈ আগুৱাই নিয়ক মোৰ আপোনালোকৰ আশীৰ্বাদে। আৰু কিয়নো মই ইউটিউব চেনেলটো খুলিছো কাৰোবাক দেখি খোলা নাই মই, কাৰণ মই মৰিলে তাৰ যাতে ইউটিউবত মই জীয়াই থাকোঁ। আৰু মই ইউটিউব চেনেলটো মোৰ জীৱনৰ কথাবিলাক আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মই খুলিছোঁ। কাৰণ ভাল লাগে ইণ্টাৰনেটত শ্বেয়াৰ কৰি, সেইকাৰণে মই খুলিছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিব, কমেণ্ট কৰিব। আৰু মোৰ ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱী যোন আছে সকলোকে মোৰ শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব। চ' বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। আজি আমি কেক কাটিম। এতিয়া আমি কেক চেক কাটি গৈ আছোঁ। বৰ্তমান আমাৰ কচুইটিং সীমাত আমি এটা বগৰী খাবলৈ। বগৰী তাৰমানে এইটো ছিজনত বগৰী খোৱাটো বহুত জৰুৰী বুলি কৈছে। বগৰী খোৱাটো সেইকাৰণে বগৰী খাবলৈ গৈ আছোঁ। আৰু বগৰীৰ লগত কি চাটনি হয় আপোনালোকে জানিছোঁ, সেইবাবে আমি গৈ আছোঁ। কাৰণ মই আগতে হিন্দীত বনাইছিলোঁ, হিন্দীত বনোৱাৰ আগতে কমেণ্ট আহিছোঁ তুমি অসমীয়াত বনোৱা বুলি। অসমীয়াত ল'ৰা মই অসমীয়াত ল'ৰা, কিন্তু অসমীয়াত বনাইছোঁ কাৰণ হিন্দী মোৰ কমপ্লিট হ'ব স্পষ্ট হ'বৰ কাৰণে মই হিন্দীত বনাইছিলোঁ। এতিয়া আমি বগৰীৰ তলত পালোঁ, এতিয়া বগৰীটো খাই লওঁ, তাৰপিছত আপোনালোকৰ আৰু দেখাই আছোঁ। আজি মোৰ খুবেই ভাল লাগিছে কাৰণ 90 ছাবস্ক্ৰাইবাৰ হ'ল মোৰ বাৰু, সেইকাৰণে খুব ভাল লাগিছে আজি। এইজোপা আমাৰ এতিয়া বালিজানৰ জনপ্ৰিয় বগৰী। এইজোপা এতিয়া বছৰ ভালে বছৰ হ'ল, কাৰণ এইজোপা এতিয়া চাৰ্টিফিকেট নাই, তথাপিও এইজোপা একদম মজা বগৰী। তাৰ নাম ৰাখিছোঁ বালিজান। আৰু আপোনালোকৰ এটা মই কালি অৰ্ডাৰ দিছিলোঁ, অৰ্ডাৰ দিয়া কালি পালেহি নতুন এটা পেণ্ট আৰু নতুন এটা চোলা আপোনালোকক দেখাই। আজি মোৰ লগত 90 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ কাৰণে মই আজি আমাৰ ধামাকা ফুটি আৰু পাৰ্টি কেনেকৈ কি হৈছে আপোনালোকক দেখাম। কেক চেক কটা হ'ল। এতিয়া আমাৰ ক্লাবত এটা আমাৰ টেপাৰী টিমত আমাৰ মদাহী এটা আছে, তাৰ পেনটো তাৰ নামটো সি যেতিয়া 12টা বাজিব ন, আপোনালোকৰ যেতিয়া 12টা বাজিব, য'ত আপোনালোকৰ যেতিয়া সকাম চকাম হ'ব, যেতিয়া 12টা বাজিব, তেতিয়া আপোনালোকক সি মহাভাৰতৰ কথা বেছি জানে। আৰু মই এটা কথা ক'ম বুলি ভাবিছিলোঁ, যোনখন মেডাম মেফি কেতিয়া মেডাম মেফিৰ দিনা হাবুঙলৈ যাব নাপালোঁ, কিন্তু হেঁপাহ এটা আছিল হাবুঙত যোৱা। হাবুঙত এনেকুৱা মজা পৰিৱেশ, এনেকুৱা এটা সৌন্দৰ্য, হাবুং মন্দিৰটো এনেকুৱা এটা ধুনীয়া বনাইছে। মই যাম বুলি ভাবিছিলোঁ, কিন্তু এদিন যাম
কেলৈকে এতিয়া আমাৰ পাৰ্টি পূৰা ধামাকা হৈ আছে। ধামাকা মানে এতিয়া আমাৰ বগৰীতলত আমি আছোঁ, এয়া বগৰীতলত আছোঁ, এয়া সুমন আৰু কেলৈকে এইটো আমাৰ এইবিলাক ওপৰত আছে, কাৰণ ওপৰত পাৰ্টিটো আমাৰ ওপৰত হৈ আছে। ডাইনিং টেবুল আমি অলপমান হাই লেভেলৰ মানুহ নহয় জানো, সেইকাৰণে ওপৰতে হয় আমাৰ পাৰ্টি। আৰু এইটো কেলৈ আমি হাই লেভেলৰ মানুহ সেইবিলাক ওপৰতে হয় আমাৰ। এতিয়া কি কয় ভাবিছিলোঁ 90 ছাবস্ক্ৰাইবাৰত মই এখন থাৰ ল'ম বুলি। কথা এতিয়া কৰোণা ভাইৰাছৰ কাৰণে লকডাউন হৈ আছে, থাৰ চাৰ নহ'ব আমাৰ। তথাপিও আমি কি বুলি কয় এতিয়া পূৰা একদম ধেমালি কৰিলোঁ। আজি 90 ছাবস্ক্ৰাইবাৰ হ'ল আৰু আপোনালোকৰ মৰম চেনেহৰ মাজত মই অলপ আগুৱাই যাম বুলি নিজকে আশা ৰাখিলোঁ। আৰু কি কয় কিনো কয় আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'বিলাক শ্বেয়াৰ কৰক, আৰু যাতে মই একেলগে মোৰ ভিডিঅ'বিলাক মই এণ্টাৰটেইনমেণ্টৰ কাৰণে বনাইছোঁ, যাতে আপোনালোকে বেলেগ কিবা বুলি নাভাবে। আৰু কি কয় মই আপোনালোকক মোৰ ফেমিলি শ্বেয়াৰ কৰিছোঁ, আৰু কি মোৰ জীৱনৰ কথাবিলাক শ্বেয়াৰ কৰিছোঁ, কেনেকৈ কি হয় এইবিলাক শ্বেয়াৰ কৰিছোঁ। আমাৰ হাই লেভেলৰ পাৰ্টি ওপৰত ডাইনিং টেবুলৰ লগত চলি আছে আমাৰ। আৰু কেলৈকে যোনটো আপোনালোকৰ মহাপুৰত শুনাব ন, সেইটো আমাৰ চোলা খাই আছে। এয়া চলি আছে এই পাৰ্টি শেষ হৈ গ'ল, পূৰা ধামাকা পাৰ্টি ন। চবেই এতিয়া মৰম চেনেহ পাই গ'লোঁ মই, চবৰে মৰম চেনেহৰ মাজত এতিয়া ইমান 90 ছাবস্ক্ৰাইবাৰ আজি কমপ্লিট হৈছে মোৰ। আৰু কি ক'ম, বহুত সুখ আহিছে আজি, আৰু যাতে দুখ নাহক আৰু অলপমান